हेलो एभ्रिवान की खबर सकले सके भाले आछे मोर अन्य एटा ब्लग ला आपलोक सकलोके स्वागतम जनाइছো आशा करो भिडिओটো चाइ ভাল পাব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াर সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আৰু যি সকলে মোৰ ফেসবুক পেজত চাই আছে পেজটো ফলো কৰি দিব আজি যেহেতুকে 2022 চনৰ হেখৰটো দিন 31 ডিসেম্বৰ সো 31 ডিসেম্বৰ বুলি অকমান ঘৰৰ সকলোৱে মিলি পাৰ্টি এটা আয়োজন কৰিছো সো দেখাম আপোনালোকৰ আগত কি কৰো আজি কাৰ্যসূচী সো চাই থাকক আপোনালোকে ভিডিওটো হেখলৈকে স্কিপ নকৰা বছৰটো হেখৰটো দিনত ফুৰ্তি নকৰিলেনো কেনেকৈ চলিব সো আজি আমাৰ ঘৰৰ সকলোৱে মিলি আজি খাম কুকুৰাৰ মাংস লোকেল মুৰ্গী আৰু এয়া এফালে বৰ্জনাই কাটি আছে লোকেল মুৰ্গী সুমৰা দিয়া ভালকে সুমৰা দিয়া আকৌ এয়া ঘৰৰ সকলোখিনি মানুহ আহিছে তো আমি খাম একেলগতে আজি খানাটো তো এয়া বনাই আছে আৰম্ভ কৰিছে অলপ চলপকে আৰু এয়া লোকেল মুৰ্গীৰ লগতে মাছো আনি আছে তো মাছ খাম আজি মাছ আৰু লোকেল মুৰ্গী আজি দুটা দবাই দিম আৰু এয়া এফালে মাছ ফ্ৰাই কৰি থকা হৈছে এয়া এফালে মাংসৰ সবজি বনাই থকা হৈছে সকলোৱে হাতে কামে লাগি আমি কৰি আছো কামবোৰ এয়া এফালে মাছ আৰু বিলাহীৰ জোল হৈ গ'ল আৰু এফালে খাবলৈ দি দিয়া হ'ল তো তেন্তে আমিও খাই লওঁ চাই থাকক ভিডিওটো শেষলৈকে এয়া খাই বৈ আজৰি হৈ অলপমান নাচ বাগত লাগিছোঁ যেহেতু এই বছৰটোৰ শেষৰটো দিন ফূৰ্তি ফাৰ্তাকে বিদায় দিব লাগিব নহয়নে বাৰু গতিকে অলপমান এয়া নাচ বাগনা এয়া হৈছে বছৰৰ প্ৰথমটো দিনত বন্ধুনিহঁতৰ লগত একেলগে এহাজ সো সকলোকে লগ পাই ভাল লাগিলে সকলোৰে ইংৰাজী নৱবৰ্ষ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে এই বছৰটো যেন ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ সো সকলোকে লগ পাই ভাল লাগিলে এয়া আৰু সো আমি বছৰটোক এনেকৈ এবাৰ বিদায় দিলোঁ
31 ডিচেম্বৰ বুলি ঘৰৰ মানুহখিনিৰ লগত আৰু 1 জানুৱাৰীত আমাৰ বান্ধৱীহঁতৰ লগত। তো একেলগতে খালোঁ এসাঁজ, তো ভাল লাগিলে বছৰটোৰ আৰম্ভণিটো। আমি এনেকৈয়ে বছৰৰ লাষ্টৰ দিনৰ প্ৰথমটো দিন পালন কৰিলোঁ সকলোৰে লগত। ভাল লাগিলে সকলোকে লগ পাই, সকলোৰ লগতে খানা খাই। মোৰ ভিডিঅ'টো ইমানেই আছিল আজি। যদিহে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ ফেচবুক পেজ চাই আছে পেজটো ফ'ল' কৰি দিব। আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পোৱাৰ আশাৰে ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক। ধন্যবাদ। জয় অসম।